তো ফ্ৰেণ্ডসকল মোৰ চেনেলৰ টেকনিকেল প্ৰব্লেমৰ কাৰণে মই যোৱা কেইদিনমান ধৰি হয়তো ভিডিঅ' আপলোড দিয়া নাই বা হয়তো দিব পৰা নাছিলোঁ। তো তাৰ বাবে মই দুখিত। তো যি কি নহওক হয়তো যোৱা ৰাতি 11 মান বজাত মোৰ চেনেলৰ যিটো টেকনিকেল প্ৰব্লেম আছিলে এইটো মানে এইটো ঠিক কৰা হৈছে। তো যি কি নহওক ফ্ৰেণ্ডসকল আপোনালোকে হয়তো নিশ্চয় গমাই পাইছে থাম্বনেইলটো চাই যে ইয়াত কি ক'ব বিচৰা হৈছে যে নতুন নিযুক্তি সম্পৰ্কে শিক্ষামন্ত্ৰীৰ মন্তব্য কি আছিল আপোনালোকে যোৱাকালি নিশ্চয় শুনিব পাৰিছে। তো এই ক্ষেত্ৰত কেইটামান কথা যে DEEৰ ছেকেণ্ড ফেজ দিয়াৰ কিমানখিনি চান্স আছে আৰু নতুন টেট পৰীক্ষা যে অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় জানিব পাৰিছে। আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো মানে নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মৰ বিষয়ে বহুত চিন্তিত। তো যি কি নহওক ফ্ৰেণ্ডসকল আপোনালোকৰ যে 17,099টা পদ ইতিমধ্যে ভেকেণ্ট হৈ আছে। তো সেইখিনি পদ আপোনালোকৰ নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ আগতে আপোনালোকৰ বিজ্ঞাপন প্ৰকাশ পাবনে? তো এই সম্পৰ্কত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে তথা নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত হ'বনে এই সম্পৰ্কত আমাৰ শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি মই আপোনালোকক পোনে জনাবলৈ চেষ্টা কৰিম। তো তাৰ আগতে মই আপোনালোকক কেইটামান কথা কৈছোঁ। যদিহে ভাবিছে যে DEEৰ ছেকেণ্ড ফেজ ওলাব লাগে তেনেহ'লে আপোনালোকে নিশ্চয় লাগি থাকিব লাগিব, কিয়নো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা তো সেইমতে আপোনালোকৰ DEEৰ ছেকেণ্ড ফেজ কেতিয়াও নোলায় টেট পৰীক্ষা নতুনকৈ অনুষ্ঠিত হোৱাৰ আগত। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰতি বছৰেই নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত কৰিহে তাৰ যিখিনি ভেকেঞ্চি আছে সেইখিনি ভেকেঞ্চি ফিল আপ কৰিব। তো ফ্ৰেণ্ডসকল হয়তো আপোনালোকে যদি ভাবিছে আমাৰ DEEৰ ছেকেণ্ড ফেজ লাগিবই তেনেহ'লে আপোনালোকে নিশ্চয়কৈ অলপ লাগি থাকিব লাগিব আৰু আপোনালোকৰ যিখিনি চেষ্টা আছে সেইখিনি একগোট হৈ কিনে সকলো কেণ্ডিডেটছে আগুৱাই যাব লাগিব, তেতিয়া হয়তো আপোনালোকৰ কাম হোৱাৰ সম্ভাৱনা থাকিব। তো আপোনালোকৰ নতুন কৰি টেট পৰীক্ষা যে অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় শুনিব পাৰিছে আৰু কি কয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আপোনালোকে এই ভিডিঅ'টোৰ পৰাই জানিব পাৰিব। আৰু নৱপ্ৰজন্মক লৈ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিন্তু এটা কথা কৈছে যে নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত যদি নহয় তেনেহ'লে আমাৰ যিবিলাক নৱপ্ৰজন্ম ষ্টুডেণ্ট আছে সেইবিলাক হয়তো বেয়া পাব, তাৰ কাৰণে হয়তো নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে। কিন্তু এইখিনিতে এটা কথা অলপ চিন্তা কৰিব লাগিছিলে যে যিহেতু বহু কেণ্ডিডেটছে ইতিমধ্যে টেট পাছ কৰি মানে বহি আছে, তেখেতসকলক হয়তো চাকৰি দিয়াৰ এটা ব্যৱস্থা কৰিব লাগিছিলে। যে তেখেতসকলে যদি টেটত উত্তীৰ্ণ হৈ চাকৰি পৰা নাই হয়তো তেখেতসকলক লৈ এটা চিন্তা কৰিব লাগিছিলে, কিন্তু তেখেতসকলক লৈ কোনো ধৰণৰ চিন্তা প্ৰকাশ কৰা নাই। তেখেতে কৈছে যে টেট পৰীক্ষা অনুষ্ঠিত কৰিব আৰু টেটত উত্তীৰ্ণ হৈ মানে টেটত উত্তীৰ্ণ হ'ব পাৰিলেই চাকৰি নহয়। আৰু আৰম্ভণিৰ পৰাই কোৱা হৈছে, তেখেতে এনেকুৱা কথা মানে প্ৰকাশ কৰিছে যে টেটত উত্তীৰ্ণ হ'ব পাৰিলেই চাকৰি নহয়, টেট পাছ কৰিব লাগিব। আৰু জাষ্ট এইটো টিচাৰৰ ইলিজিবিলিটি টেষ্ট, এইটো শিক্ষকৰ যোগ্যতা নিৰ্ণয়ক পৰীক্ষাহে, কিন্তু পৰীক্ষাত পাছ কৰিয়ে যে চাকৰি লাভ কৰিব এইখিনি কেতিয়াও সম্ভৱপৰ নহয়। তো আপোনালোকৰ হয়তো টেটত পাছ কৰাৰ পিছত যিটো একাডেমিক কেৰিয়াৰ আছে সেইখিনি চালি জাৰি আপোনালোকক যিবিলাকৰ হয়তো হায়েষ্ট মাৰ্ক আছে ভাল মাৰ্ক আছে তেখেতসকলেহে হয়তো চাকৰি পোৱাৰ যোগ্যতা অৰ্জন কৰিব। আমাৰ শিক্ষামন্ত্ৰীৰ কথাত এইখিনি মানে বুজিব পৰা যায়। তো যি কি নহওক ফ্ৰেণ্ডসকল আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি পোনে জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কথাখিনি মানে শুনাৰ পিছত আপোনালোকৰ কমেণ্টখিনি আপোনালোকৰ মন্তব্যখিনি আপোনালোকে জনাবলৈ নেপাহৰিব। তো ফ্ৰেণ্ডসকল আপোনালোকে অলপ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি শুনকচোন বাৰু কি আছিলে। মোৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰাব লাগে, সেইটোৱে মোৰ প্ৰাইমেৰী অবজেক্টিভ। মই কিমানক একমডেট কৰিলোঁ, টেট পাছ কৰা কিমান মানুহক মই চাকৰি দিব পাৰিলোঁ এই কথাটোত মই নাই। তাৰমানে টেট পাছ কৰিলেও চাকৰি পাব গেৰাণ্টি নাই, কাৰণ এইটোতো আৰম্ভণিতে কৈ দিয়া হৈছে। গতিকে গোটেই দৃষ্টিকোণ বোলা যিটো বস্তু আছে যে এই দৃষ্টিকোণটো হ'ল যে শিক্ষিত টেট পাছ কৰা যুৱক যুৱতীৰ সমস্যা সমাধান কৰাটো শিক্ষা বিভাগৰ প্ৰাথমিক আমাৰ উদ্দেশ্য নহয়। আমাৰ প্ৰাথমিক উদ্দেশ্যটো হ'ল যে আমাৰ শিক্ষাৰ সমস্যা ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ আমাক উপযুক্ত শিক্ষক লাগে। এতিয়া উপযুক্ত শিক্ষক আমি এটা ট্ৰান্সপাৰেণ্ট স্বচ্ছ প্ৰক্ৰিয়াৰ মাজেদি নিৰ্বাচন কৰিছোঁ আৰু তাৰ কাৰণে এটা 2 টায়াৰ ছিষ্টেম মানে স্ক্ৰিনিং। প্ৰথম টেট ইলিজিবিলিটি মানে তেওঁৰ শিক্ষকৰ চাকৰি কৰাৰ যোগ্যতা নিৰ্ণায়ক টেট পৰীক্ষা তেওঁ পাছ কৰিব লাগিব আৰু তাৰ পাছত আমি তেওঁৰ একাডেমিক্সখিনি কেনেকুৱা আছে সেইখিনি সামগ্ৰিক মূল্যাংকন কৰি আমি এছেছমেণ্ট কৰি তাৰ ওপৰত মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰিছোঁ। সেইমতে আপোনালোকে আগতে বিজ্ঞাপন দিছে? হয়, সেইমতে বিজ্ঞাপন দিয়া হৈছে। তো কথাখিনি সিমানেই সহজ, তো সৰল কথা। তাৰমানে এতিয়া দ্বিতীয় পৰ্যায়ৰ হেৰি নিযুক্তি আৰু নহয়, এইখিনি টেটক লৈ পেলাই যিখিনি টেট উত্তীৰ্ণ তেওঁলোকক দ্বিতীয় পৰ্যায়ৰ নহয়, আমাৰ যি ভেকেঞ্চি আছে তাৰ কাৰণে আকৌ নতুনকৈ এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হ'ব। তাৰমানে এতিয়া ধৰক চাপ'জ আৰু নেক্সট আৰু এতিয়া আপুনি ক'লে যে কিছুমান ব্লক কৰি ৰাখিছে এইবিলাক এৰি দিলে, ধৰক সেনেকুৱা ধৰক যদি 1,500 মান ওলাল ধৰক কথাটো কৈছোঁ, আৰু সেইখিনিলৈ আকৌ নতুনকৈ টেট হ'ব। তেওঁলোকে প্ৰত্যেক বছৰে মোৰ ভেকেঞ্চি ওলাই থাকিব, সেইটো সেই নতুনকৈ টেট হ'ব, ওলাই থাকিব। আৰু ভেকেঞ্চিৰ কাৰণে আমি প্ৰত্যেক বছৰে এটা টেট পাতিম আৰু প্ৰত্যেক বছৰে এটা ৰিক্ৰুটমেণ্ট
ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব। আৰু এতিয়া 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 এই পোষ্টকেইটা যিকেইটা ক'লে আপুনি যে যিকেইটা ব্লক কৰিছিলে বা তেওঁলোকে আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী চবতে পালে এৰি দিলে এটা চাকৰি, এই যিকেইটা নতুনকৈ চাকৰি ওলালে সেইকেইটাৰ কাৰণে আপোনালোকে আকৌ সেইকেইটা মানে অহা বছৰৰ ভৰ্তি হ'ব নেকি? এই বছৰত আপোনালোকে কিন্তু সেই চাকৰিকেইটা নিযুক্তি নিদিয়ে নেকি আপুনি? নাই, এইটো কেতিয়া আকৌ পৰৱৰ্তী এডভাৰটাইজমেণ্টটো কেতিয়া ওলাব সেইটো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু যিহেতু আমাৰ ভেকেঞ্চি খালী পদ ৰৈ গ'ল, আমি সোনকালেই যিমান পাৰোঁ, মই কৈছোঁ সোনকালে আমি পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম। আৰু এটা কথা আপোনাৰ মই আজি বহুত মেছেজ পালোঁ, এটা কথা কৈছে যে আপুনি কৈছিলে আগতে যে 10 মে'ৰ ভিতৰত তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি শুনিব পাৰিছে। তো আপোনালোকে নিশ্চয় শুনিলে যে যিটো আৰু আপোনালোকৰ ছেকেণ্ড পৰ্যায়ৰ নিযুক্তি সেই সম্পৰ্কত কি ক'লে। এই সম্পৰ্কত কিন্তু কৈছে যে এই সম্পৰ্কত চৰকাৰে কি কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এইটো চৰকাৰে কি কৰে এইখিনি, কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কথাত কিন্তু বুজিব পৰা গৈছে যে DEEৰ ছেকেণ্ড পৰ্যায়ৰ যিটো মানে বাছনি প্ৰক্ৰিয়া আছে বা নিযুক্তি দিব লাগে সেইখিনি কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ইমান মন নাই। তো যিকি নহওক ফ্ৰেণ্ডসকল, আপোনালোকে হয়তো যদি ভাবিছে যে টেটত এটা চাকৰি ল'ম, তেনেহ'লে কিন্তু আপোনালোকৰ মানে বহুখিনি কষ্ট হ'ব, কিয়নো আপোনালোকৰ টেটত ভাল মাৰ্ক লৈ পাছ কৰিব লাগিব আৰু লগতে আপোনালোকৰ একাডেমিক কেৰিয়াৰটো ভাল থাকিব লাগিব। তেতিয়াহে হ'লে হয়তো আপোনালোকে টেটত এটা চাকৰি পাবলৈ সক্ষম হ'ব। অন্যথা আপোনালোকে টেটত চাকৰি নাপায়, অন্যথা আপোনালোকে বেলেগ কিবা এটা জব কৰাৰ কাৰণে চেষ্টা কৰিলেই হ'ল। তো যিকি নহওক ফ্ৰেণ্ডসকল, এইখিনি আছিলে আজিৰ আপডেট। তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি নটিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব, আৰু যাতে মই এনেধৰণৰ কোনো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে সকলোতকৈ আগত পাবলৈ সক্ষম হয়। তো ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।